জেন বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল। মই অন্য এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। নতুনকৈ যদি মই ইউটিউব চেনেলত কোনোবা ভিজিট কৰিছে প্লিজ সাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰতিটো ডিফেন্সৰ খবৰ প্ৰথম পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো বজাই ৰাখিব, তেতিয়া তোমালোকে নতুন নতুন ইনফৰমেশ্যন পাই থাকিবা আগৰিব মোৰ চেনেলত। তো বন্ধুসকল আপোনালোকক দেখা পাইছোঁ, গমে পাইছে কিহৰ ওপৰত আজি ভিডিঅ'টো হ'বলৈ গৈ আছে। তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবা। বন্ধুসকল তোমালোকে সকলো গম পোৱা যে অসম পুলিচৰ ইণ্টাৰভিউ তোমালোকৰ ফিজিকেলি আৰম্ভ হ'বলৈ গৈছে জুন জুলাই মাহত। তাত তোমালোকৰ বহুত ল'ৰাৰ মানে এটা মানে কনফিউজ লাগি আছে যে হাইট আমাৰ কম আছে, কাৰোবাৰ 2 পইণ্ট কম আছে, কাৰোবাৰ 3 পইণ্ট কম আছে। তো বহুতৰ মানে ডাউট হৈ আছে হাইটত মানে ৰিজেক্ট কৰিব নেকি। তোমালোকে টেনশ্যন ল'ব লগা একো কথা নাই, যিহেতু তোমালোকৰ 10 নম্বৰ ধৰি দিয়া যাব অসম পুলিচত ABUBত। তোমালোকৰ 10 নম্বৰ যাৰ ঘৰত চৰকাৰী চাকৰি নাই, যিহেতু 10 নম্বৰ তোমালোকৰ অফিচিয়েলি আপডেট আহি গৈছে, তোমালোকৰ 10 নম্বৰটো ৰেহাই দিয়া হ'ব। তাৰপিছত তাতকৈ আৰু ডাঙৰ কথা এটা হাইটটো তোমালোকে নিশ্চয় মানে কি অকণমান হেল্প কৰিব। তোমালোকে নিশ্চিন্ত থাকা যে তোমালোকে মানে নিৰাশা নহ'বা। তোমালোকে প্ৰেক্টিছ কৰা নাই যদি প্ৰেক্টিছ কৰি থাকা, ৰানিং কৰি থাকা, হাইটৰ তোমালোকে টেনশ্যন নল'বা, নিশ্চয় তোমালোকক অলপ অলপ সহায় কৰিব। তো কিয় কাৰণে কৈছোঁ, যিহেতু হিমন্ত বিশ্ব শৰ্মা অসম পুলিচত মানে বহুতখিনি মানে কি ফ'কাছ কৰিছে, অসম পুলিচত বহুতখিনি উন্নতি কৰিছে। তো তাৰ কাৰণে হাইট যিকেইটা ল'ৰাৰ মানে হাইট কম আছে, তো সেইকেইটা ল'ৰাৰ নিশ্চয় অকণমান অলপ হেল্প কৰিব। মই তাকে কামনা কৰিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে কৈছে আজি, তো কি কৈছে তোমালোকে চাই লোৱা। আৰু ভিডিঅ'টো মই লগাই দিছোঁ হিমন্ত বিশ্ব শৰ্মা ছাৰেনো কি কৈছে নিজৰ মুখেদি, তোমালোকে চাই লোৱা, উপভোগ কৰি লোৱা। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবা, অতি আগত তোমালোকৰ বহুতেই গম নাপায়। আৰু যিকেইটা ল'ৰা হাইট কম আছে সেইকেইটা ল'ৰা ৰানিং কৰা ষ্টাৰ্ট কৰি দিয়া। অৱশ্যে তোমালোকে নিজে চাই লোৱা। প্ৰথম কি ক'লো যে 50,000 আৰু নতুন চাকৰি হ'ব, গতিকে ল'ৰা ছোৱালীক পঢ়িব ক'ব আৰু পুলিচত যাব খোজাবিলাকক ৰাতিপুৱা উঠিয়ে দৌৰিবৰ কাৰণে লগাই দিব, হ'ব। আৰু হাইট নোহোৱাকেইটাক হাইট উঠাওকে দিম। এটা মই নতুন ইনজেকশ্যন আনিম হাইট বঢ়াই দিয়া, হ'ব। ৰখ, এতিয়া 50,000 চাকৰি হ'ল, লগতে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় পোৱাও আজি গেৰেণ্টি হৈ গ'ল, ঠিক আছে। লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে? প্ৰথম কি ক'লো যে 50,000 আৰু নতুন চাকৰি হ'ব, গতিকে ল'ৰা ছোৱালীক পঢ়িব ক'ব আৰু পুলিচত যাব খোজাবিলাকক ৰাতিপুৱা উঠিয়ে দৌৰিবৰ কাৰণে লগাই দিব, হ'ব। আৰু হাইট নোহোৱাকেইটাক হাইট উঠাওকে দিম। এটা মই নতুন ইনজেকশ্যন আনিম হাইট বঢ়াই দিয়া, হ'ব। ৰখ, এতিয়া 50,000 চাকৰি হ'ল, লগতে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় পোৱাও আজি গেৰেণ্টি হৈ গ'ল, ঠিক আছে। লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে? বন্ধুসকল ফাইনেলি বহুত বেছি এটা ভাল খবৰ, তোমালোকে সকলো গম পালা যে তোমালোকক ইনজেকশ্যন দিয়া হ'ব। তো যাৰ যাৰ হাইট কম আছে, তো হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজৰ মুখেদি কৈছে। তো তোমালোকে ধেমালি কৰি ল'ব নালাগে, কথাটো চিৰিয়াছলি কথা কৈছে। ইনজেকশ্যন নিদিয়ে বাৰু, হয়তো তোমালোকৰ হাইট বহুতৰে কম আছে ন, হাইটৰ চাকৰি অকণমান অলপ ৰেহাই দিব। যিহেতু অসম পুলিচত 10 নম্বৰ তোমালোকৰ এক্সট্ৰা নাম্বাৰ দিব, তাত তোমালোকৰ বহুত বেছি এটা ভাল হ'ব। যিহেতু তোমালোকৰ জুন জুলাই মাহত তোমালোকৰ ফিজিকেল আৰম্ভ হ'বলৈ গৈ আছে, তাত তোমালোকৰ 10% তোমালোকৰ বহুত বেছি এটা ভাল হ'ব। যিহেতু 10% তোমালোকৰ নাম্বাৰ ধৰি দিয়া যাব, তাত অকণমান হ'লেও তোমালোকৰ হাইটৰো মাপ মানে কি নিশ্চয় কৰিব। হিমন্ত বিশ্ব শৰ্মা ছাৰে যিহেতু অফিচিয়েলি আপডেট কৰিছে, মানে অফিচিয়েল টুইট কৰিছে যে তোমালোকৰ 10 নম্বৰটো দিয়া হ'ব যাৰ ঘৰত চৰকাৰী চাকৰি নাই। সেইটো বহুত বেছি এটা ভাল খবৰ। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো কয় সেইটো কৰে অলৰেডি, বহুত বেছি এটা ভাল খবৰ। যিহেতু ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ আগত সকলোখিনি কিমান সমাধান কৰিবৰ কাৰণে আমাৰ মানে হিমন্ত বিশ্ব শৰ্মা ছাৰে প্ৰতিটো মিটিঙত ভাষণ কৰি আছে। তো তাৰ কাৰণে মই তোমালোকক কৈছোঁ, যিকেইটা ল'ৰা হাইট কম আছে, তো সেইকেইটা ল'ৰাই নিশ্চিত থাকা, নিশ্চয় তোমালোকৰ নিশ্চয় কিবা নহয় কিবা এটা তোমালোকক প্ৰমোচন মানে কি নিশ্চয় কিবা এটা হেল্প কৰিব হিমন্ত বিশ্ব শৰ্মা ছাৰে আশা কৰিছোঁ, যিকেইটা ল'ৰা হাইট কম আছে। তো অৱশেষত সৰু কৰা ভিডিঅ' এইটোৱে আছিল, কেনেকুৱা পালা কমেণ্ট কৰি জনাবা। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবা। অৱশেষত আজিলৈ এৰিছোঁ, বাই বাই, জয় হিন্দ, বন্দে মাতৰম।